Oi. Abhi, please pick up the call. 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 Kiye gada? Abhi, please pick up the call. Guru, gada? Please pick up the call. Hoda posimina ora ude hoy. Abhi, please pick up the call. Teje poi uthana sudina. Abhi, please pick up the Khota call. message dium tare eta reply de. Please pick up the call. Phone korse roba pege thori dam. Abhi. Hello? Oh, kitab saya sudah. এটা কথা কিয় কো হে 10টা কো কান তোমাৰ কথা শুনাৰ কাৰণে কান সফা কৰি ৰাখছো ক হয় নেকি ও যাম দে যাম এই তোমাতক না যাও না ও যাম দে ও যাম দে হয় নেকি ও ইয়াই ৰাখলা কে তোক যাবা নিমন্ত্ৰণ দিছে ফাৰ্ষ্ট নিমন্ত্ৰণ দিছে যাবা লাগবো নাজলি বয়া পাব যাবা লাগবই 100টা SMS কৰো তথাপিতো ৰিপ্লাই মাত্ৰ এটা দে সেই ছোৱালীজনী আজি মোক ফোন কৰি মাতছি আৰু মই নেগলি হব যাবা লাগবো পিছে সাইকেল নিলি চাৰ্জ দিব না তাত কি কৰো দীপৰ বাইক কেন আছে তাকো লৈ যাম দেখে নি বয়কো কিয়া তাকো লৈ যাব লাগবো ইটা মই সোনকালে ঘুমাও কালি মই সোনকালে উঠিবা লাগিব আৰু সিহঁতক তাত যাম প্ৰথম কাম হৈছে দীপতক যাম বাইকখন খুজিম কিয়া জোতাযোৰো খুজিম বাদি এতিয়া ঘুমাও দে আপই দৰ্জা কেন আপাৰ কৰিম Odi. Oh. Ano ahile? Kaino ishare bezabla sumya. Di pasi mo boida ta dangar. I dangar kotha dole. Ji. Ro to network pa nai. Phone chole jamra logo. Hey, pala ete bo. Ete bo bin ki de. Hey, opa aro kai motla de. Ete bo de. Ei, thula nukune. Ro. Ete sugo ita to dangar kotha to. Network paisi na? Paisi niki. Paisi. Police reton appeal proje number anchile. Amadur porha. Tai ইমান দিন মেসেজ দিছো হোয়াটসঅ্যাপত 100টা কৰি মেসেজ দিছো মাত্ৰ এটা মেসেজ দিয়ে খালি কি হল জানা না গধুলি কি তাই মোক ফোন কৰি মাতছি তোৰে দিন ভাল দে ভাই ৱা ছোৱালী দিন ভাল কি হবই তে ফোন কৰি মাতছি আজি মোক তই এটা মোক হেল্প কৰবা লাগে তো মলত যাবা লাগে পারবি না মই যাবা নৰম দে কালি ৰাতি মোক ফোনটি যাবা মানা কৰছো মানে কিবা এটা কাম আছে বলে ঘৰতে থাক পাৰিছি হয় নেকি তুই বেলেগ যদি কিবা সহায় লাগে ভাই খুশ মোৰ বেলেগ সহায় আৰু কি তো আৰু আছে ৰতৰ কাম এই তোৰ বাইকখন লাগব মোক মই সাইকেল লৈ যাব হাতত লাজ লাগব না বাইকখন নিবা পারবি কিন্তু লাইসেন্স আছে না তোৰ তাহাতক যাওঁতে কিবা লাইসেন্স লাগে নেকি এই 5 কিলোমিটাৰ জাগা দেখোন বাটত যদি আহি কৰে পুলিচে যেতিয়া মোৰ চকু দুটা নাই পুলিচে মোৰ আগত দেখা দিলি মই পলবা নৰি ঠিক আছে বাইকখন নিবি আৰু এটা কাম আছে আৰু কি নয় ভাই ইমান যাতে পয় বৰ আমনি দিলি দেই তোৰ আছে কাৰণে আহিছো নাট খেলি মই আহো নেকি তোৰ তাত দে কৈছো ভাইত দৰে গম পা না এই ইটা তোৰ এটা সহায় লাগে কি হয় কৈছো তই সিদিনা যে আৰু জোতা একযোৰ কিনছিলি জোতাই সিদিনা মনত আছে সেই জোতা লাগে মই ফাটা চেণ্ডেল পিন্ধি ৰাতত যাব পাৰি না নৰি সেই হল জোতাযোৰা অলপ ফাটছি জোতাযোৰা নিবা নালাগে দেই
কি নিম দে মই কালি একজোৰা চেন্ডেল আনছো বঢ়িয়া সেই জোৰা লৈছা তোক বঢ়িয়া মিলিব হয় নেকি চেন্ডেল নিবি আকৌ নাই চেন্ডেল আজিকালি গৰমৰ দিনত চেন্ডেলে তৈ গৈছে ভাল হ'ব দে চেন্ডেল নিদে ভাল হ'ব ইনা জোৰাটো লৈ যা তই লৈ যা যা মুলি হমদে তুই ইটাই যাবি না এই ইটাই যাম তো চাবি পে তো লইবি ঠিক আছে আচ্ছা এই জোৰা বঢ়িয়া ধুনীয়া ধুনীয়া মিলিও বেছি আৰু লাহে লাহে চলিবি কিনে দেউতাই দিছি কথা নাই মই জোৰত চলাও নেকি কোনোবা দিনা লাহে লাহে চলাবি তাই ভাই মোৰ এৰে বুলি ভাব ঠিক আছে বেষ্ট অফ লাক থেংক ইউ গম পাইছা না এই অভিজিৎ ছোৱালীটোক ভাল পাইয়ে কালি ৰাতি মোক ফোন কৰি কৈছিলে তাক মাতছি মোকো ভাই পুৱাই আহি যি দিছি জ্বালা বাপ্পা ঐ পুৱাই আহিছি একদম আহি একদম তাৰপিছত জোতা জোৰা লাগে জোতাৰ মই চেণ্ডেল জোৰা দি পঠাই দিছো আৰু বাইকখন লগা হ'ল বাইকখনো দি পঠালো ভালে দে ইয়াৰে হওক ইয়াৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডো নাই তাকেতো সেইটো ময়ো বুজা নাপাওঁ ৰ আমি গাৰ্লফ্ৰেণ্ডটো হলি কিন্তু গাৰ্লফ্ৰেণ্ডটো পাই যদি সি আমাক পাৰি যায় কথাটো নাপাৰে হেনে হেনে চলি নহয় মোৰ মতে দি কিন্তু তথাপি ভাই গাৰ্লফ্ৰেণ্ড পালে পাৰিব সেইটোতো কথা বিশ্বাস কেনে কৰবি আজিকালি 12টা বাজিলে আহিবাৰ টাইম হৈছে কিন্তু ক'ত আহিব আজি প্ৰথম গৈছি গাৰ্লফ্ৰেণ্ডৰ ঘৰত না তথাপিতো সি মোৰ গাড়ীখনো লৈ গৈছি ভাববা লাগছিল আহিব এইবাৰ দেৰি নকৰে কাৰণ বেলেগৰ গাড়ী নিচিনা সেনে চলি নহয় আহি পাবা দীপ সি আহিছিয়ে দীপ তো ইয়াতে আছা গাড়ীখন মই তোক কৈছিলো না এই গাৰ্লফ্ৰেণ্ড পাই পাৰি দিয়া বুলি ময়ো কৈছিলো না নাই কিবা এটা হৈছে নহলে সি এনেকে নাচে কি হলে তই মোক গাড়ীখন দি গুচি গেলি কি কম মাৰলাক নেকি মাছটো যদি ক'ত আহা কাজি সেইগিলাখান কৰবা লগা নাই ভাই কি হল ক না তই ভাস্কৰ আছো কি হল ইয়াৰ কয় ভাই কি হল দেই কি কওঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেন্ট কৰিব ভুল ভ্ৰান্তি হৈছে যদি তাত আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ ধন্যবাদ